বন্ধুসকল আজি আমি এই ভিডিঅ'টো বনাইছিলোঁ কেৱল মনোৰঞ্জনৰ কাৰণে ইয়াত কাৰণে কোনো দলক আমি বেয়া বা ভাল নাই কোৱা গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আমাক জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব অৰ্থাৎ ঘণ্টাটো বজাই দিব তো কোনো ৰাজনৈতিক বেয়া বুলি আমি কোৱা নাই আৰু নকওঁ তো গতিকে এই ভিডিঅ'টো আপোনালোকে বেয়া হিচাপে নল'ব তো ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব ইমানে আশা কৰিলোঁ ধন্যবাদ জয় অসম নমস্কাৰ বন্ধুসকল আজি ইলেকশ্যনৰ বতৰ গতিকে আমি ইলেকশ্যনৰ বতৰলৈ আজি আমি এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ তেওঁ পঞ্চায়ত নিৰ্বাচন খেলিছে গতিকে তেওঁৰ বিষয়ে আমি কিছুমান কথা জানিবলৈ আহিছোঁ আজি আমি আহিছোঁ আমাৰ গাঁৱৰ ওচৰলৈ এজন ব্যক্তি যিজন ব্যক্তি পঞ্চায়ত নিৰ্বাচন খেলিছে মই কেমেৰা পাৰ্চন বহি খোৱাৰ সৈতে আমাৰ কেমেৰামেন আছে আহমেদ আলী তো আমি দুয়ো আহিছোঁ আজি এইজন ব্যক্তিৰ বিষয়ে সবিশেষ জানিবলৈ তো আমি তেওঁৰ পৰা কিছু কথা জানিম তো প্ৰথম জনাৰ আগতে আমি কেমেৰামেনক অনুৰোধ কৰিম যে তেওঁক এখন ফুলাম গামোচাৰ কাৰণে আদৰণি জনায় আমাৰ ফুলাম গামোচাৰ কাৰণে আদৰণি জনাইছে আমাৰ কেমেৰামেনে তো তেওঁ আদৰণিটো জনাই দিয়ক অঁ থাপৰি বজাই দিয়ক হবে তো এতিয়া আমি তেওঁৰ বিষয়ে জানিব বিচাৰিম সবিশেষ যে তেওঁ ইলেকশ্যনত কিয় উঠিছে আৰু তেওঁৰ নাম কি আমি এইবোৰ সকলো জানিম তো ব'লক আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ প্ৰথমে তেওঁৰ নামটো কি আমি জানিব বিচাৰিছোঁ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম পি.চি. চেতিয়া পি.চি. চেতিয়া মানে তাৰ ফুল ফৰ্ম কৈ দিয়ক মোৰ ফুল ফৰ্ম হৈছে পাগল চেতিয়া পাগল আমাৰ এই পাগল চেতিয়া প্ৰথমে ৱাৰ্ড মেম্বাৰ হেৰিটো আপুনি ৱাৰ্ড মেম্বাৰ উঠিছে ৱাৰ্ড মেম্বাৰত উঠিছে আমাৰ পাগল চেতিয়া ৱাৰ্ড মেম্বাৰত উঠিছে গতিকে তেওঁ কিয় উঠিছে আৰু কেলৈ উঠিছে তেওঁ সবিশেষ আমি জানিব বিচাৰিছোঁ কওক আপোনালোক চবেই জানে মই এনেই গাঁৱলীয়া ভদুৱা ল'ৰা মই ঘূৰি ফুৰোঁ যি চৰকাৰে আমাক দিব মানে দুখীয়া ৰাইজলৈ যিখিনি ঘৰ দিব আৰু আজিকালিতো বহুত হেৰি ওলাইছে গেছ চিলিণ্ডাৰ সেইবিলাক হয় গম পাইছে ঘৰ দিব লেট্ৰিন দিব কাগজৰ টিন পাতৰ নিচিনা লেট্ৰিন দিব গম পাইছে এইটো আমি দেখিছে আপোনালোক আজিকালি দেখিয়ে আছে সেইবিলাক যি টকা মানে সোমাব সেইবিলাক মই ভাবিছোঁ দুখীয়া মানুহক নিদি মই নিজে সেই টকাখিনি খাম আৰু এনেই কম মই ৰাইজক যে তোমালোককো দিম কিন্তু মই দিম জানো মই ঘেণ্টা নিদিওঁ কাকোৱে নিদিওঁ না একচুৱেলি দিবও নালাগে কাৰণ ইমান কষ্ট কৰি ইলেকশ্যন খেলিব পইচা টকা খৰচ কৰি উঠিব যেতিয়া আনক কিয় দিব বস্তুটো নিজে যেতিয়া ইলেকশ্যন কৰি খৰচ কৰি ভোটটো দিছে সিহঁতে কিবা এটা পাব 5 বছৰৰ মূৰত কিবা এটা ঘৰ এটাকে কাৰোবাক দি দিলে কাৰোবাক অলপ দিনৰ মূৰত লেট্ৰিন এটাকে দি দিলে লেট্ৰিনৰ আপুনি টিন পাত দেখিছে আৰু কাগজ সেইখিলা যদি আপুনি হাগি থাকে আৰু যে ওপৰেদি যদি তামোল এটা পৰে সেই আৰু টপা মোৰ গ'ল তাৰ ভাবে গম পাইছে টপা মোৰ গ'ল আৰু সেইটো নাই এনে ইমান বেছিও নক'ব আমাৰ ৰাজনীতি বেয়া নহয় পটকৈ আহি আপোনাক ইলেকশ্যন খেলিব নোৱাৰে বুলিয়ে কৈ দিব মই ঘেণ্টা ভয় নকৰোঁ তো হ'লেও অকণমান হেৰি কৰিব তো বাকী আৰু আপোনাৰ চিহ্নটো কি সেইটো কওক মোৰ চিহ্নটো আপুনি দেখাই নাই এই দুখন আকৌ ৱাও বাইক দিছ ইজ আমেজিং অঁ বৰ ধুনীয়া বস্তু লৈ উঠিছে তেওঁ এখন দুখন বাইকত উঠিছে ৱাও বৰ এইটো যে আপুনি এই চিহ্নটো লৈছে কিহৰ কাৰণে লৈছে আমি সেইটো অকণ জানিব বিচাৰোঁ বহুত ইণ্টাৰেষ্টিং পাইছোঁ এইটো বস্তু আমি আগতে কোনোদিন দেখা নাই মানে এইটো কিয় আনকালে আমি হাত এইবিলাক বেলেগ দেখি আছোঁ কিন্তু আজি বাইক দেখিছোঁ কিয় হৈছে এইটো আমি জানিব বিচাৰিছোঁ মই একদম সঁচা কথা ক'বলৈ গৈছোঁ মই এনেকুৱা এটা মানুহ মই সত্য হা সত্যটো সত্যই মই উঠিব পৰা বস্তুতে উঠিছোঁ কাৰণ মানুহে ক'বা হাতত উঠিব পাৰে নি বাৰু একদম বাইকত উঠিছোঁ যাতে এইখনত উঠিব পাৰে কিবা অঁ সেইটো হয় হাতত জানো কোনোবাই উঠিব পাৰে হয় নহয় আপোনাৰ ভাল লাগিছে যে আপুনি বাইকত উঠিছে আৰু আপুনি গাৰ্ড চাৰ্ড লৈ ঘূৰিছে যে সেইটো বিষয়ে কিবা কওক নহয় মোৰ মানে বহুত মানুহে টাৰ্গেট লৈ লৈছে বহুত মানুহে গম পাইছে মই এবাৰ ইলেকশ্যনত উঠিবলৈ গৈছোঁ সেইটো কাৰণে টাৰ্গেট লৈ লৈছে মই সেইটো কাৰণে মোৰ এই দুটা ৰাখি লৈছোঁ অঁ ঠিক আছে ভাল লাগিছে আপোনাৰ হেৰি হৈছে বহুত ধুনীয়া হৈছে আপুনি নিশ্চয় জিকিলে আমালৈ মনত পেলাব আৰু আমালৈ কিবা এটা দিব মই ভাবিয়ে থৈছোঁ মোৰ লগত এনেকুৱা এটা বন্ধু আহি যাওক গম পাইছে এনেকুৱা এটা চেনেলৰ সাংবাদিক আহি যাওক আপোনালোক মোৰ এই কথাবিলাক মই যে ক'লোঁ ৰাইজক দিম বুলি মই এইটো ক'ত নিদিওঁ নহয় ঘেণ্টা নিদিওঁ এনেই মই মানে কথাটোহে জনাইছোঁ যাতে মোক ভোটটো দি জিকাই দিয়ক তাৰপিছত ক'ত দিব নোৱাৰো ক'ত দিম আমি ভাগ কৰি খাই দিম মালটো চিন্তা নকৰিব আমি আপোনালোকক কিবা এটা দিম আমি ফুল ছাপোৰ্ট কৰিম আৰু এই নিউজটো যে আমি আহিছিলোঁ আজি এইটো পাব্লিছো নকৰোঁ আমি মনে মনে মালটো খাই থৈ দিম ঠিক আছে আমাৰ চেনেলটোৰ নাম কি জানা নি তুমি এইটো কি চেনেল এই চেনেলটোৰ নাম এইটো চেনেলটো
এইটো হ'ল পানী বটল চেনেল পানী বটল চেনেল গতিকে পানী বটল চেনেলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনাকো জনাইছোঁ আপোনালোকৰ দুজন ভাইকো জনাইছোঁ যে আপোনালোকৰ ইলেকশ্যনটো জিকে এবাৰ আমাৰ জিন্দাবাদটো হৈ যাওক বাইকত চিন্তাত ভোট দিয়ক বাইকত চিন্তাত ভোট দিয়ক হাত বাদ দিয়ক বাইকত ভোট দি দিয়ক এয়া আছিলে আমাৰ বাইকটো নিশ্চয় জিকিব কাৰণ বাইকটো চবেই ভাল পায় ডেকা ল'ৰাই ভাল পায় KTM বাইকত জিকিব নিশ্চয় আমি আকৌ লগ পাম আপোনাক ধন্যবাদ আহিছোঁ দেই মনত ৰাখিব জিকাৰ পাছত ঠিক আছে